নমস্কাৰ বন্ধুসকল লিচা টিউটৰিয়েল ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধুসকল ইতিমধ্যে আসাম জিকেৰ ওপৰত মই 4টা ভিডিঅ' আপলোড কৰিছোঁ আৰু এইটো মোৰ পঞ্চমটো ভিডিঅ'। আপোনালোকে যদি এতিয়ালৈকে আমাৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই আমাৰ প্লেলিষ্টত গৈ চাব পাৰিব। এতিয়া আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. In which state Hornbill Festival is celebrated? Hornbill Festival কোনখন ৰাজ্যত উদযাপন কৰা হয়? A. মণিপুৰ, B. আসাম, C. মিজোৰাম, D. নাগালেণ্ড। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ D. নাগালেণ্ড। Question number 2. Who wrote the book হৰ্ষচৰিত্ৰ? হৰ্ষচৰিত্ৰ কিতাপখন কোনে ৰচনা কৰিছিলে? A. হৰ্ষবৰ্ধন, B. কৌটিল্য, C. হিউৱেন চাং, D. বাণভট্ট। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ D. বাণভট্ট। Question number 3. Madhavdev was educated by in school. মাধৱদেৱে বিদ্যালয়ত কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে? A. মুকুন্দ অধ্যাপক, B. মাধৱ কন্দলী, C. শংকৰদেৱ, D. ৰাম আতৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A. মুকুন্দ অধ্যাপক। Question number 4. In which district of Assam Sainik School is located? অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? A. গোলাঘাট, B. গোৱালপাৰা, C. ধুবুৰী, D. ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. গোৱালপাৰা। Question number 5. With which sport the লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি is associated? লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত? A. ক্ৰিকেট, B. ফুটবল, C. বেডমিণ্টন, D. টেনিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. ফুটবল। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফিত বৰদলৈ ট্ৰফি বুলিও জনা যায়। Question number 6. Which of the following places of Assam does not have any oil field? তলত উল্লেখিত অসমৰ কোনখন ঠাইত এখনো তৈলক্ষেত্ৰ নাই? A. গেলেকী, B. নাহৰকটীয়া, C. ৰুদ্ৰসাগৰ, D. চন্দ্ৰপুৰ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ D. চন্দ্ৰপুৰ। চন্দ্ৰপুৰত তৈলক্ষেত্ৰ নাই। Question number 7. Shillong is situated in which hills of Meghalaya? মেঘালয় কোনখন পাহাৰত শ্বিলং অৱস্থিত? ইয়াৰে A. মিকিৰ হিলছ, B. খাচী হিলছ, C. গাৰো হিলছ, D. নাগা হিলছ। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ B. খাচী হিলছ। Question number 8. The best source of vitamin A is? ভিটামিন A এটা উৎকৃষ্ট উৎস হ'ল A. egg, B. banana, C. chicken, D. carrot। ইয়াৰে অপশ্যন নম্বৰ A হ'ব শুদ্ধ উত্তৰ। কণীত ভিটামিন A পোৱা যায়। Question number 9. The Hargit Madhav Temple of Hazu is located in which hill? হাজো হয়গ্ৰীব মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? A. অগ্নিগড় হিল, B. নীলাচল হিল, C. মণিকুট হিল, D. মিকিৰ হিলছ। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ C. মণিকুট হিল। Question number 10. Who acts as the President of India when neither the President nor the Vice President is available? ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতি কাৰ্যভাৰ গ্ৰহণ কৰে? A. Speaker of the Lok Sabha, B. Chief Justice of Assam, C. Auditor General of India, D. Senior Most Governor of a State। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ B. Chief Justice of India। Question number 11. Kamakhya Temple was rebuilt by which one of the following Kush king? কোনজন কুশ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিলে? A. বিশ্বসিংহ, B. ৰাঘুদেৱ, C. নৰনাৰায়ণ, D. প্ৰণনাৰায়ণ। ইয়াৰে শুদ্ধটো হ'ব
অপশ্যন নম্বৰ সি নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিলে Question number 12 Which one was the second film directed by Jyoti Prasad Agarwala Jyoti Prasad Agarwalai পৰিচালনা কৰা দ্বিতীয়খন ছবিৰ নাম কি আছিল A জয়মতী B ইন্দ্ৰমালতী C মনুমতী D সিৰাজ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B ইন্দ্ৰমালতী আৰু জ্যোতি প্ৰসাদ আগৰৱালা প্ৰথমখন ছবি হৈছে জয়মতী Question number 13 The density of milk is measured by গাখীৰৰ ঘনত্ব জোখা হয় A লেক্টোমিটাৰ B হাইড্ৰোমিটাৰ C গ্লেক্টোমিটাৰ D none of the above ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ A লেক্টোমিটাৰ জৰিয়তে গাখীৰৰ ঘনত্ব জোখা হয় Question number 14 Arjuna Award is given in which of the following field তলৰ কোনটো ক্ষেত্ৰত অৰ্জুন বঁটা প্ৰদান কৰা হয় A sociolog B sports C wrestling and D boxing ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ B অৰ্জুন এৱাৰ্ড খেলত দিয়া হয় অৰ্জুন বঁটা খেলত প্ৰদান কৰা হয় Question number 15 The famous Amul Cooperative Dairy is located in বিখ্যাত Amul Cooperative Dairy ক'ত অৱস্থিত A Ahmedabad B Gandhinagar C Anand D Surat ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ C Anand আৰু আমুলৰ সম্পূৰ্ণ নাম হৈছে আনন্দ মিল্ক ইউনিয়ন লিমিটেড Question number 16 of the total production of muga the golden silk in the world Assam produces পৃথিৱীৰ সৰ্বমুঠ উৎপাদনৰ কিমান শতাংশ মুগা অসমে উৎপাদন কৰে A 69% B 79% C 89% and D 99% ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ D 99% অসমে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ মুগা উৎপাদন কৰে Question number 17 Which one is the first mobile theater of Assam অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নাম কি আছিল A নটৰাজ থিয়েটাৰ B হেঙুল থিয়েটাৰ C কহিনুৰ থিয়েটাৰ and D আবাহন থিয়েটাৰ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ C কহিনুৰ থিয়েটাৰ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ আছিল Question number 18 Who had written the book named Prahlad Charitra Prahlad Charitra গ্ৰন্থখন কোনে ৰচনা কৰিছিল A হেম সৰস্বতী B হৰিবৰ বিপ্ৰ C মাধৱ কন্দলী and D কবিৰত্ন সৰস্বতী ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ A হেম সৰস্বতী Question number 19 Which one district is declared as the first carbon free district in Assam অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে ইয়াৰে A ধেমাজি B মাজুলী C NC Hills D কাৰ্বি আংলং ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ A মাজুলী ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে Question number 20 Who was the first Assamese actress to win national award under the Best Actress category? শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা পোৱা অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী নাম কি A সীমা বিশ্বাস B পূৰ্ণিমা পাঠক C আইডিও সন্দিকৈ D মলয়া গোস্বামী ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ D মলয়া গোস্বামী হৈছে প্ৰথম গৰাকী অভিনেত্ৰী যি ৰাষ্ট্ৰীয় বঁটা পাইছিল
মোৰ বন্ধুসকল আজি হৈছে 20টা কুৱেশ্যন আপোনালোকে চাই নিশ্চয় ভাল পাইছে